বাদাম গীতটো কিমান পপুলাৰ হৈছে সেই বিষয়ে কোৱা একো দৰকাৰ নাই। ইণ্টাৰনেটৰ প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইমানেই জনপ্ৰিয়, সকলোতে ইয়াক পোৱা যায় নতুন নতুন তথ্য আৰু মানুহৰ মুখে মুখে এই গীতটি। নমস্কাৰ বন্ধু বান্ধৱীসকল, এছামিজ বলিউড নিউজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই মানসে লৈ আহিছোঁ আপোনালোকৰ বাবে এটি নতুন ভিডিঅ'। ৱেষ্ট বেংগলৰ এজন সাধাৰণ বাদাম বেপাৰী ইমান জনপ্ৰিয় হৈ পৰা মানুহজনৰ নাম হ'ল ভুৱন। ভুৱনে মাজতে আপত্তি কৰিছিলে যে তেওঁৰ নিজৰ গানটো চাৰিওফালে ইমানেই ভাইৰেল হৈছে আৰু ইমানেই ভিউ পাইছে যদিও নিজে এই গানটোৰ কাৰণে একো এটা টকা পইচা তেখেতে পোৱা নাই। তাৰে পিছতে ইয়াৰ ওপৰত তেওঁ একশ্যন লোৱা কথা ওলাইছিল, কিন্তু এই গানটোৱে তেওঁক ইমানেই ফেমাছ কৰিলে যে এতিয়া বহু লোকে তেওঁক লগ কৰিব বিচাৰে আৰু তেওঁৰ লাইফৰ বিষয়ে জানিব বিচাৰে। ৱেষ্ট বেংগলৰ এজন সাধাৰণ বেপাৰী এতিয়া দেখা পোৱা যাব এজন ডাঙৰ চেলিব্ৰিটিৰ সৈতে এটি ডাঙৰ শ্বট। ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে তেওঁক নিজৰ শ্বট ইনভাইট কৰিছে। দাদাগিৰি আনলিমিটেড ছিজন 9ত দেখা পোৱা যাব বাদাম খ্যাত ভুৱনক। পৰৱৰ্তী সময়ত নতুন নতুন আপডেটৰ বাবে আপোনালোকে আছামিজ বলিউড নিউজ চেনেলটো চাই থাকিবলৈ নাপাহৰিব।